নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জয়শ্ৰী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ নেমুৰে চাবোন বনাম, গা ধোৱা চাবোনো। এই বাকলিখিনি এতিয়া মিহি মিহিকৈ কাটি ল'ম। কাটি লৈ পেলাই চাবোন বনাম। চাই থাককচোন ভিডিঅ'টো। নেমুৰ বাকলিখিনি এনেকৈ টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এতিয়া এইখিনি মিক্সিত দি পেলাই গ্ৰাইণ্ড কৰি ল'ম। গ্ৰাইণ্ড কৰি লোৱা নেমু বাকলিখিনি এইখিনি এটা চৰিয়াতে উলিয়াই লৈছোঁ। মই এবাৰতে হ'ব বুলি ভাবিছিলোঁ, এবাৰতে নহ'লে। এতিয়া এইখিনি এখন চেকনিৰ সহায়ত চেকি পেলাই ইয়াৰ পৰা ৰসখিনি নিগৰাই পেলাই উলিয়াই ল'ম। এইখিনি চেকি লোৱা নেমুৰ ৰসখিনি বাকলিৰ পৰা ওলোৱা। আচলতে চেকনিখনেৰে মই চেকিছিলোঁ। চেকনিখনেদি সৰকা নাছিলে, বহুত ডাঠ আছিলে। সেইকাৰণে চেকনিখন থৈ পেলাই এখন কাপোৰৰ সহায়ত, কটন কাপোৰৰ সহায়ত নেমুৰ এই পেষ্টখিনি চেপি পেলাই ৰসখিনি উলিয়াই ল'লোঁ। আগলৈ চাই থাকিবচোন ভিডিঅ'টো। নেমুৰ ৰসখিনিৰ আন্দাজমতে এতিয়া চব পেষ্টখিনি এনেকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছোঁ। এতিয়া ডবলাৰ মেথডটো ইউজ কৰিম। কেৰাহীটোত চচটো এনেকৈ বহাই দিছোঁ, গৰম হৈছে। ইয়াতে চব পেষ্টখিনি এনেকৈ দি দিম। এতিয়া চব পেষ্টখিনি ভালদৰে গলিবলৈ দিম। পেষ্টখিনি গলিবলৈ ধৰিছে। দেখা পাইছে আপোনালোকে, এইটো ভিটামিন ই কেপচুল। এইটো আমাৰ স্কিনৰ কাৰণে ভাল হয় বহুতেই। গতিকে মই ইয়াৰ পৰা 2টা টেবলেট ইয়াত ইউজ কৰিম, কাটি পেলাই দি দিম। ভিটামিন ইৰ কেপচুল 2টা ইয়াতে দি দিছোঁ। এতিয়া চব পেষ্টখিনি গলি গৈছে ধুনীয়াকৈ, দেখিছে। এতিয়া এইখিনি নেমুৰ ৰসখিনি ইয়াতে দি দিম। এটা চিক্ৰেট সূত্ৰ কওঁ এতিয়া আপোনালোকক। নেমুৰ বাকলিখিনিৰ ৰসটো ইমান বেছি নহয় আৰু ৰংটো একেবাৰে পাতল হয়। সেইকাৰণে মই ইয়াতে 3-4 টোপালমান হালধিৰ ৰস যোগ দিছোঁ। আৰু ৰংটো দেখিছে আপোনালোকে, ৰঙা হৈ আহিছে। এতিয়া ভাবিছোঁ ৰংটো অকণ বেছিহে হ'ব নেকি। বাৰু যি কি নহওক, চাই থাককচোন ভিডিঅ'টো। ফৰ্মাখনত মই মিঠাতেল অকণমান চাৰিওফালে সানি লৈছোঁ, যাতে চাবোনটো ধৰি নাযায়। এনেকৈ আপোনালোকেও চাবোনটো দিয়াৰ আগতে ফৰ্মাটোত মিঠাতেল অকণমান সানি ল'ব। পানীখিনি উতলি আছে, ইয়াৰ ওপৰত ফেনটো উঠিছে। হৈ গ'ল, এইখিনি বন্ধ কৰিব পাৰি। এতিয়া লাহেকৈ বন্ধ কৰি দিম। কমাত দি দিলোঁ। এতিয়া অলপ সময়ৰ পাছত দেখাই আছোঁ। এইখিনি ফেনখিনি আপোনালোকে এখন চামুচে উঠাই দিব পাৰিব। ছোৱালীয়ে বহুত আমনি কৰি আছে, সেইকাৰণে এইটো ভিডিঅ' এইখিনিতে থৈছোঁ বাৰু। পিছত চাবোনটো দেখাই আছোঁ মই। গা ধোৱা চাবোনকেইটা যে বনাইছিলোঁ নেমুৰে, পেয়াৰ্ছ চাবোনৰ নিচিনা, এইকেইটা হৈ গৈছে। উঠাই পেলাই দেখাম এতিয়া। এইটো এইটো চাবোনটো। তো ইয়াতে মিঠাতেল দিয়াৰ কাৰণে এইটো চিকনা দি আছে, তেল তেল নিচিনা। মই চামুচ এখন দি পেলাই ইয়াৰ ওপৰৰ যিটো ফেনটো আছিলে, ফেনটো উঠাই দিছিলোঁ।
উঠাই দিয়াৰ কাৰণে চাবোনকেইটা চাফা হৈছে, নহ'লে ইয়াতে বগা 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 ফেনটো থাকিলে হয়। এতিয়া মই ফেনটো চামুচ দি সম্পূৰ্ণ উঠাই দিলোঁ, সেইকাৰণে এইটো পূৰা সম্পূৰ্ণ চাফা চাফা হৈছে। এইটো হৈছে নেমুৰে চাবোন, গা ধোৱা চাবোন। চাবোনকেইটা এতিয়া এনেকৈ থ'ম বাৰু ফ্ৰিজৰ ভিতৰত। এইকেইটা আকৌ আগতেই বনোৱা চাবোন আছিলে, হ'ল এইকেইটা বনোৱা দিন ব্যৱহাৰ কৰি আছোঁ। দেখিছে এতিয়াও কিমান টাইট হৈ আছে, শুকান, এয়া বেয়া হোৱা নাই অকণো। এয়া আচলতে ঘৰত বনোৱা চাবোনকেইটা ব্যৱহাৰ কৰি কৰি এতিয়া বেলেগ চাবোন হাততে লগাবলৈ মন নোযোৱা হৈছে। ঘৰত বনোৱা আৰু ভাল ফলো পাইছোঁ। অতি সুবিধাজনক হৈছে আমাৰ কাৰণে।